हेलो फ्रेंड्स गुड मॉर्निंग की खबर আপোনালোকৰ তো মই এতিয়া যাই আছো স্মার্ট কাৰ ৱাশত তাতে মানে মোৰ গাড়ীখন বহুত লেতেৰা হৈছে মানে একদম অৱস্থা নাই মানে যোৱা পৰখি অফ ৰোডিঙত যোৱা হৈছিলে মানে তেনেকুৱা একো ট্ৰেক নহয় এনে নৰ্মেলি তো অলপ লেতেৰা হৈছে যাই আছো স্মার্ট কাৰ ৱাশত তো फ्रेंड्स আমি বৰ্তমান পালো এই স্মার্ট কাৰ ৱাশত এখন লাগি আছে ইয়াতে এয়া হল গাড়ীৰ অৱস্থা যোৱা পৰখি এয়া বোকা বোকা একদম সব ফালে অৱস্থা নাই বহুত লেতেৰা মানে হেৰি হৈছে আৰু এয়া হল ৱাশ্বিং মেন ভালে আছা আছো ভালে তো ইয়াতে আহিলো আৰু এইখন গাড়ীত মানে হেৰি চলি আছে আপোনাৰ ৰাবিং চলি আছে এইটো হয় কি ৰাবিং হয় ন এইটো ৰাবিং মানে টেফলন নেকি এইটো আচ্ছা আৰু এনেকৈ চলি আছে আমাৰ ফমিং আৰু এয়া হল এইটো ফম না কি এইটো ফম ন একদম টেষ্ট নিচিনা আৰু এনেকৈ চলি আছে কাম উঠি ভাল লাগছে না উঠি কেনে আৰু এয়া হল অবিনাশ ভাই ভালে আছা আৰু ইয়াতে মালিকে মাৰি আছে পুলিচ ঠিকে আছে বাকী বেপাৰ ভালে ন চলি আছে না কাষ্টমাৰটো আহে আচ্ছা হা আচ্ছা ফ্ৰেণ্ডছ এতিয়া ৱাশ্বিং হল আমি এতিয়া যাই আছোঁ ঘৰত যাই আছোঁ আৰু আপোনালোকে যদি স্মাৰ্ট কাৰ ৱাশত আহিব বিচাৰে ডেছক্ৰিপশ্যন এক নম্বৰ ইয়াত থাকিব আপোনালোকে যোগাযোগ কৰি ল'ব A few moments later. তো ফ্ৰেণ্ডছ হঠাতে কি হ'ল মোৰ আইফোনৰ চাৰ্জাৰটো মানে হিট হৈ জ্বলি গ'ল লাষ্ট হৈছিল মানে এয়া আইফোনৰ এইটো এতিয়া ফোনটো চাৰ্জত কেনেকৈ কি হ'ল এইটো হঠাতে এইটো চাৰ্জাৰ আছিলে ব্লাষ্ট হৈছে ইমান কলা তো ঘূৰি পিনি এতিয়া অলপ ওলাই যাওঁ বাহিৰত ঘৰৰ পৰা ওলালো এয়া ফ্ৰেণ্ডছ এয়া আমি বৰ্তমান আহিলোঁ ওচৰত তাতে কেনেকুৱা খবৰ আপোনালোকৰ আৰু আমি দুজনে আজি কলা চাট মাৰিছোঁ বে এই নাই এইটো কোৱা মিলা নকোৱা কিয় আমি কোৱা মিলা এইবিলাক কোৱা মিলা নহয় এইটো আমাৰ এটা বস্তু হঠাতে কি আমাৰ এটা বস্তুৱে ভাল লাগে না সেইকাৰণে যাই আছোঁ আমাৰ এতিয়া চিএমক ল'ব যাই আছোঁ মিনি চিএম খন লগালেও ৰিচিভ নকৰে আপোনালোকে জানে কোন হয় কমেণ্টত জনাব জানে যদি ইউটিউবাৰো হয় লগতে ইউটিউবাৰো হয় এয়া হ'ল আমাৰ মিনি চিএম আহা নমস্কাৰ ভাই ভালে আছে না বহুদিন পিছত লগ পুলিচৰ গাড়ী নেকি এখন হা পুলিচৰ গাড়ী তেনেকুৱাই আমি আহিলোঁ ইয়াতে কিবা খাবলৈ ইভিনিং আড্ডা আজি এনি যোৱা নাই তাৰ কাৰণে
ইয়াতে আৰু আহিলোঁ আৰু আমাৰ চি এমে আমাক মাতিছে হয় না চি এম আৰু চি এমে একদম বিজি আছে এইবাৰ মেছেজ দি আছে ছোৱালীক মেছেজ দি আছে আচ্ছা আজি চাৰ্ট পিন্ধিছোঁ ইয়াত ব্লেক ব্লেক Prosperity. তো ইয়াতে আহিলোঁ আইফোনৰ এইটো হ'ল তো আজি চাৰ্জাৰটো ব্লাষ্ট হৈছে মোৰ তাৰ কাৰণে এইটো লোৱা হ'ল তো এনেকৈ আহিলোঁ তুষাৰৰ ঘৰ এতিয়া তুষাৰ ভাইক নমাই দিম বাই বাই লগ পাম Ayo, Kak. আৰু এনেকৈ আহিলে বৰষুণ হঠাতে তো আমি এতিয়া যাওঁ ঘৰত আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব